আমাৰ আগতে এদিন নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ চেনেলৰ আকৌ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালেই আছে আমাৰো একদম ভাল আজি আমাৰ ঘৰত চলিছে খানাৰ আয়োজন যেহেতু বছৰটো যাবৰে হ'ল আৰু মাত্ৰ দুটামান দিনহে আছে মাজত আজি 28 তাৰিখ শনিবাৰ সেয়ে ভাবিলো আমি সকলোৱে লগে ভাগে মিলি এখাজ খাও বুলি আজি ভাত খাবলৈ মাতিছে মামাহঁতক আৰু পেহীহঁতক মানে বহুত দিন আগৰ পৰাই ভাবি আছিলো তেনেকৈ খাম বুলি মানে নখোৱা হিচাপতে নতুন চাউল খোৱাই নাছিলো আজিয়ে খাম এনেইতো আঘোণ মাহতে খোৱা যায় আমাৰ তেতিয়া ধান শুকুৱাই নাছিলে সেইকাৰণে পুহৰ মাহতে খাবলগীয়া হ'ল গোসাই ঘৰত দিবৰ কাৰণে বেলেগকে ৰাখি থৈ দিছে চাউল বাকি আমি খাবৰ কাৰণে আজি বনালে আৰু কিনো আয়োজন কৰিছো খানাৰ কাৰণে হেয়া দেখুৱাই থাকিম ভিডিঅটো চাই থাকিব শেষলৈ আমাৰ আলহী আহি পালেই খানা বনাই থাকোতে টিকলাটোক যে দেখুৱাইছিলো তাই পেহীৰ নাতিনিয়ে কয় এতিয়া বলক খানাত আমি কি বনাও দেখুৱাও মায়ে আগতে দালিখন বনাই থৈ দিছে আৰু এতিয়া মই বনাম বেঙেনাৰ ভৰ্তা আৰু আমি ঘৰত কেনেকৈ বনাই খাও বেঙেনাৰ ভৰ্তা হেতু দেখুৱাম বেঙেনাৰ ভৰ্তা বনাবৰ কাৰণে প্ৰথমে এটা বিলাহী আৰু দুটা পিয়াজ পুৰি লৈছো চৌকাত নহয় গেছতে পুৰি লৈছো আৰু এটা জলকীয়াও দিছো লগত আৰু বেঙেনাটো মায়ে চৌকাত পুৰিব দিছিলে এতিয়া বেঙেনাৰ বাকলিখিনি ভালকে গুছাই লৈ সৰু সৰুকে কাটি লৈছো বিলাহী আৰু বেঙেনাখিনি পুৰাৰ আগতে অকনমান তেল সানি ল'ব লাগে মিঠাতেল এতিয়া এখন কেৰাহীত ভালকে গৰম হোৱাৰ পাছত তেল অকনমান দি লৈছো এইফালে আমাৰ হাঁহ বনিব দাদা আৰু বায়ে হাঁহটো চেলাই আছে পুৰি লোৱা বিলাহী আৰু পিয়াজখিনি সৰু সৰুকৈ কাটি লৈ গৰম হ'ব দিয়া তেলত বহাই দিলো এই ৰেচিপিটোত বেছি তেলৰ প্ৰয়োজন নহয় আৰু এয়া পিহিহঁতৰ বৌয়ে মাছ কাটি আছে কেমেৰাৰ সন্মুখত আহিব লাজ কৰে সেইকাৰণে নেদেখুৱালো বিলাহী আৰু পিয়াজখিনি অলপ টাইম ভাজি লোৱাৰ পাছত তাত আধা চামুচকৈ আদা নহৰু পেষ্ট দি ললো আদা আৰু নহৰুখিনিও পুৰি ল'লে ভাল হয় কিন্তু আমাৰ পেষ্ট বনোৱা আছিলে সেইকাৰণে পুৰি নললো তেনেকৈয়ে দিলো আৰু সেইখিনি অলপ টাইম ভাজি তাত সোৱাদ অনুযায়ী নিমখ দিলো আৰু হালধি দিলো এতিয়া সেইখিনি ভালকে ভাজি লোৱাৰ পাছত পুৰি লোৱা বেঙেনাটো দি দিলো আৰু অলপ টাইম ভাজিলো এতিয়া তাত জালুকৰ গুড়ি অকনমান দি দিলো আৰু সেইখিনি অলপ টাইম ভাজি লৈ লাষ্টত হোৱাৰ আগে অলপমান ধনিয়া দি দিলো আৰু সেইখিনি নমাই থৈ দিলো मैं तेरा होके रहूंगा दिल जहां हम वहां ढूंढ लेंगे आशियां এতিয়া বনাম বুটৰ বৰ ভাজি তাৰ কাৰণে কেৰাহী এখন গৰম কৰি ললো আৰু তাত অলপ বেছিকৈ তেল দি ললো আৰু সেইখিনি ভালকৈ গৰম হ'ব দিলো নহলে বৰ ভাজি বনালে তলত লাগি ধৰে সেইকাৰণে এইফালে দাদাহঁতে হাতটো বাচি আছে হাঁহ বাছতে কাটোতে বহুত টাইম লাগি যায় तू मेरी पहली पहली डेट लगती है सोलमेट तू मेरी पहली पहली डेट বৰ ভাজি কিটা এবাৰ উলট পালট কৰি দিলো আৰু তাৰ পাছত হৈ গল আৰু এয়া মায়ে বনালে শাক ভাজি হাতটো কাটা হোৱাৰ পাছত আমি এতিয়া চাহ খাব ললো চাহৰ লগত খাবৰ কাৰণে দোকানৰ পৰা চিঙৰা আনিছিলো চিঙৰা আৰু চাহ খালো লগতে বুন্দিয়াও ললো অলপমান আৰু এইখিনি হৈছে হাঁহৰ মাংসখিনি লাষ্টত বনাব আৰু এয়া আমাৰ টিকলা ভিডিঅ' দেখি আছে আৰু এয়া তাই বাচন ধুই আছে চাহ খোৱা বাচন আৰু এতিয়া মই বনাব লৈছো শিঙি মাছৰ জোল তাৰ কাৰণে প্ৰথমে কেৰাহীখনত তেল অলপমান দি ললো আৰু তেলখিনি গৰম হোৱাত তাত পাঁচফোৰণ অলপমান শুকান জলকীয়া এটা আৰু তেজপাত দুটা দি ললো আৰু তাত কাটি লোৱা পিয়াজখিনি দি ললো আৰু বিলাহী এটা সৰু সৰুকৈ কাটি লৈ তাত দিলো দি উঠি অলপ টাইম ভাজিলো আৰু বিলাহীখিনি ভালকে ভাজি যোৱাৰ পাছত তাত অলপমান পানী দিলো আৰু পিয়াজখিনি দি উঠাৰ পাছত তাত এচামুচকৈ আদা নহৰু পেষ্ট দি দিলো আৰু নিমখো দিছিলো সোৱাদ অনুযায়ী সেইটো ক'ব পাহৰিলো এতিয়া বিলাহীখিনি ভালকে ভাজি যোৱাৰ পাছত তাত অলপমান পানী দিলো আৰু সেইখিনি অলপ শুকান হোৱাৰ পাছত তাত হালধি দিলো এচামুচ আৰু সেইখিনি অলপ টাইম ভাজি লৈ তাত সিজাই লোৱা আলু দুটা দি দিলো
এতিয়া তাত কচুৰি মেথি অলপমান দি দিলোঁ আৰু তাত জিৰা ধনিয়া গুড়িও আধা চামুচকৈ দিছিলোঁ সেইটো ক'ব থাকিয়ে গ'ল আৰু দেখুৱাব থাকি গ'ল সেইটো আৰু এতিয়া তাত অলপমান জালুকৰ গুড়ি দিলোঁ আৰু দি অলপ টাইম ভাজি তাত পানী দি দিলোঁ আঞ্জাখন ভালকৈ উতল অহাৰ পাছত তাত ভাজি লোৱা শিঙি মাছকেইটা দি দিলোঁ শিঙি মাছ ভজাটো দেখুওৱা নাই আৰু আগতে ভেদাইলতা আৰু নৰসিংহ দি বনোৱা ভিডিঅ'টোত দেখুৱাইছিলোঁ সেইকাৰণে এই ভিডিঅ'টোত নেদেখুৱালোঁ যদি কোনোবাই সেইটো ভিডিঅ' চোৱা নাই চাব পাৰিব তলত ডেছক্ৰিপশ্যন বক্সত সেই ভিডিঅ'টোৰ লিংকটো দি দিম এতিয়া আঞ্জাখনত ভালকৈ এটা উতল আহিব লাগিব আৰু তাৰপিছত আঞ্জাখন হৈ যাব এতিয়া আমি ফুৰিব আহিছোঁ আমাৰ ওচৰত থকা স্কুলখনত য'ত আমি সৰুতে পঢ়িছিলোঁ তাত অলপ টাইম থাকিলোঁ আমি এতিয়া অলপমান ফুৰিব আহিছোঁ আমাৰ ওচৰতে থকা গোহাঁই ঘৰটোত আগতে এদিন ভিডিঅ'ত দেখুৱাইছিলোঁ মন্দিৰটো পিছফালে গটাই ৰ'দটো আছে না থকাৰ কাৰণে থোৱা হৈছে পঢ়াখিনি আমি ফুৰি আহিলোঁ আৰু আহি দেখিলোঁ মায়ে মাংসখন বনাই আছে ইয়াৰ ৰেচিপিটোও দিয়া নাই আগতে এদিন দিছিলোঁ হাঁহৰ মাংস বনোৱাৰ ৰেচিপি আৰু এতিয়া মই বনাব লৈছোঁ বেচনেৰে বেঙেনা ভাজিবৰ কাৰণে প্ৰথমে লৈছোঁ 4 চামুচমান বেচন আৰু তাত অলপমান হালধি দিলোঁ আৰু অলপমান নিমখ দিলোঁ আৰু জিৰা ধনিয়া অলপমান দিছোঁ আৰু দি পানী দিছোঁ অলপমান দি ভালকৈ সানি লৈছোঁ এইফালে মাংসখন হ'বই আৰু ভাজি আছে মায়ে আৰু এনেতে আহিলে এটা পাৰ্চেল কি অৰ্ডাৰ দিছোঁ চাওঁ আহকচোন আমি দিছিলোঁ কেক বনোৱা কিছুমান সামগ্ৰী আৰু আজি আহিলে কাপ কেক বনাবৰ কাৰণে কাপ দিছিলোঁ আৰু মোল্ড দিছিলোঁ এখন আৰু এয়া স্প্ৰিংকল দিছিলোঁ আৰু বাকচ দিছিলোঁ মানে কেকৰ বক্স দিছিলোঁ তেনেকৈ কিছুমান সামগ্ৰী দিলোঁ সৰু সুৰা আৰু বেণ্টো কেকৰ বক্সো দিছিলোঁ এইফালে মাংসৰ আঞ্জাখনো হৈয়ে গ'ল এতিয়া মই ভাজিম বেঙেনা আৰু বনাম পদিনা আৰু ধনিয়াৰ চাটনি আৰু মায়ে কণী ভাজিব আৰু তাই বনাব চালাড আৰু এয়া মামাও আহিল আৰু এতিয়া ভাত দিব আৰু সপোনতো পৃথকতো তুমি জানা হেজাৰৰ বেঙেনাখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া বনাম পদিনাৰ চাটনি তাৰ কাৰণে পদিনা অলপমান লৈছোঁ আৰু ধনিয়া অলপমান লৈছোঁ আৰু 3টামান জলকীয়া লৈছোঁ কেঁচা জলকীয়া আৰু তাত অলপমান নিমখ দিলোঁ আৰু কাটি লোৱা পিঁয়াজ দিলোঁ এটাৰ আধা আৰু এটাৰ আধা বিলাহী দিলোঁ আৰু দি সেইখিনি ভালকৈ পেষ্ট বনাই ল'লোঁ আৰু পেষ্টখিনি বনাই লোৱাৰ পাছত তাত কেঁচা মিঠাতেল অলপমান দিলোঁ বোলে বহুত বেছি টেষ্টি হৈছিলে আপোনালোকেও বনাব ঘৰত বহুত ভাল পাব খাই গোটেইকেইখন আঞ্জা বনোৱা হৈ গ'ল আজি আমাৰ ভাতৰ লগত আছিলে কণী ফ্ৰাই পদিনা আৰু ধনিয়াৰ চাটনি বেচন দি বেঙেনা ফ্ৰাই আৰু বুটৰ বৰ ভাজি আৰু এখন মিক্স ভাজি বেঙেনাৰ ভৰ্তা আৰু শাক ভাজি আৰু আছিলে শিঙি মাছৰ জোল আৰু হাঁহৰ মাংস আৰু এখন চিম্পল দালি সালাড আৰু ভাত এয়া আমাৰ আলহী যাব ওলালেই তাই টুপিটো দেখুৱাই আছিলে লাইট জ্বলে সেইকাৰণে দেখুৱাবলৈ কৈ আছিলে ভিডিঅ'টোত আজিৰ ভিডিঅ'টো এইখিনিয়েই যদি চাই ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই